বঙাইগাঁৱত আৰক্ষীৰ অভিযান উৎখাত দেহ ব্যৱসায়ী চক্ৰ ৰেল বিভাগৰ কোৱাৰ্টাৰত দেহ ব্যৱসায়ৰ খাতি আৰক্ষীৰ জালত 4 অভিযুক্ত শনিবাৰে নিশা বঙাইগাঁও আৰক্ষীয়ে চহৰৰ পাগলাস্থানত থকা ৰেলৱে কোৱাৰ্টাৰত হঠাৎ এক অভিযান চলায় গোপন সূত্ৰৰ পমখেৰি চলোৱা এই অভিযানত আৰক্ষীয়ে উৎখাত কৰে এক দেহ ব্যৱসায়ী চক্ৰ মৰমী নাথ নামৰ এগৰাকী মহিলাই স্বামীৰ সহযোগত চলাই আহিছিল এই ব্যৱসায় কোকৰাঝাৰৰ চালাকাটিৰ মৰমী নাথে ৰেলৱে কোৱাৰ্টাৰ ভাড়াত লৈ এই ব্যৱসায় চলাই আহিছিল আৰক্ষীয়ে অভিযানকালত আটক কৰে আন দুগৰাকী যুৱতীকো বঙাইগাঁও চহৰত বিশেষকৈ এনেকুৱা দেহ বেপাৰ চক্ৰ চলি আছে বুলি আমি কেইদিনমান আগতে এটা খবৰ পাইছিলোঁ সেইমতে আমি নিজৰ চ'ৰ্চ ইনফৰ্মাৰ লগাই ৰাখিছিলোঁ এটা খাটাং খবৰ দিলে যে আজি এটা এনেকুৱা যাতে জেগাত এনেকৈ আহিব কাষ্টমাৰ মেইন যিবোৰ মহিলা যোনে ছাপ্লাই কৰে বা এনেকৈ বেলেগ বেলেগ মানুহক ছাপ্লাই দিয়ে তাই এটা ৰেলৱেৰ ভাড়া ঘৰ আছিলে সেই ভাড়া ঘৰটোতো কামটো কৰে তাত আমি ৰেড কৰিলোঁ আজি সন্ধিয়া সেই মেইন মহিলাগৰাকী আৰু লগত আৰু দুজনী ছোৱালী আমি আজি এতিয়া ধৰি আনি এটা সোধপোছ চলি আছে এতিয়া তাহাঁতৰ উল্লেখযোগ্য যে অভিযুক্ত মৰমী নাথে ৰাজ্যৰ বাহিৰতো যুৱতী যোগান ধৰি আহিছিল বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰয় আছাম টক্স